মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে শিক্ষাজ্যোতি এডুকেশ্যন চেনেলটো ওয়েলকাম জনাইছো। আজি লৈ আহিছো অসম জাতীয় বিদ্যালয়ৰ বছৰিকীয়া পৰীক্ষা 2024-25 বৰ্ষৰ তৃতীয় শ্ৰেণীৰ এখন কুৱেশ্যন পেপাৰ বানান শ্ৰুতলিপি হাতৰ আখৰ পাঠ পঢ়া। তোমালোকৰ পৰীক্ষাবিলাক হৈ আছে। এই প্ৰশ্ন পেপাৰখন মই কৰি দিছো, তোমালোকে চাই ল'বা। যুক্তাক্ষৰ গঠন কৰা ক যোগ ৰ কৈৰেক্ৰ ত যোগ ৱ তয়বৈত্ব তলব্য হ যোগ ন হয়নয় স্ন। 2 নম্বৰ প্ৰশ্নটো চোৱা। যুক্তাক্ষৰ ভাঙা মূৰ্ধন্য হয়ঠস্থ মূৰ্ধন্য হ যোগ মূৰ্ধন্য ঠ হয়ঠস্থ দন্ত হয়ঠস্থ দন্ত হ যোগ দন্ত ঠ হয়ঠস্থ নিয়োজন জ নিয় যোগ জ। 3 নম্বৰ প্ৰশ্নটো চোৱা। তলত দিয়া যুক্তাক্ষৰকেইটা শেষত প্ৰয়োগ কৰি একোটিকৈ বানান লিখা। দন্ত্য নয়ধন ধ অন্ধ অনধন ধ অন্ধ তত্ত হস্ৰৌ তত্তৰ উত্তৰ মূৰ্ধন্য হয়নস্ন কৰ্তৃকাৰে ক্ৰী মূৰ্ধন্য হয়নস্ন কৃষ্ণ। 4 নম্বৰ প্ৰশ্নটো চোৱা। উদাহৰণত দেখুৱাৰ দৰে শব্দৰ অন্ত্যাক্ষৰী অনুসৰি খালী ঠাই পূৰ কৰা। উদাহৰণত দিয়া শব্দ ব্যৱহাৰ নকৰিবা। অন্ত্যাক্ষৰী মানে হৈছে যিটো শব্দ বনাই দিয়া হ'ব তাৰে শেষৰ আখৰটোৰে এটা নতুন শব্দ আকৌ সৃষ্টি কৰি আকৌ তাৰ শেষৰ আখৰেৰে এটা শব্দ বনাব লাগিব। উদাহৰণ এটা দি দিছে, ঠিক এনেধৰণে বনাব লাগিব, কিন্তু উদাহৰণ দিয়া শব্দ আমি তলত ব্যৱহাৰ কৰিব নোৱাৰিম। ম আখৰটোৰে যেনেকৈ মন, আকৌ ন অন্ত্যাক্ষৰীটোৱে নগৰ বনালে, ৰ অন্ত্যাক্ষৰীটোৱে ৰচনা কৰিলে, না অন্ত্যাক্ষৰীটোৱে নাটক কৰিলে। ঠিক তেনেকৈ ভ আখৰটোৰে ভকত, দন্ত ত আখৰটোৰে আকৌ তৰল বনালোঁ, ল অন্ত্যাক্ষৰীটোৱে আকৌ লফা, ফা আখৰটোৰে আকৌ ফাগুন, ন আখৰটোৰে আকৌ নখ বনোৱা হ'ল। 5 নম্বৰ প্ৰশ্নটো চোৱা। তলত দিয়া বাকচটোত 4টা আখৰেৰে গঠিত 4খন নদ নদীৰ নাম ওলট পালটকৈ দিয়া আছে। সজাই লিখা। নদ নদীবিলাকৰ নামটো 4টা আখৰৰ হ'ব লাগিব। এতিয়া প্ৰথমটো চোৱাচোন, ব্ৰহ্মপুত্ৰ। দেখিছা, তোমালোকে বাকচটোৰ পৰা বাছি উলিয়াই ল'বা। 2 নম্বৰটো কাকডোঙা, 3 নম্বৰটো ধনশিৰি আৰু 4 নম্বৰটো নামদাং। 6 নম্বৰ প্ৰশ্নটো চোৱা। উদাহৰণত দেখুৱাৰ দৰে তলত দিয়া নক্সাটো সম্পূৰ্ণ কৰা। উদাহৰণটা তোমালোকক দি দিছে। ফ আখৰেৰে ফল বনালে 2টা আখৰৰ, 3টা আখৰৰ শব্দ হ'ল ফকৰা, 4টা আখৰৰ হ'ল ফলপ্ৰসূ। ঠিক তেনেকৈ দন্ত ন আখৰটোৰে 2টা আখৰৰ শব্দ বনিলে নদী, 3টা আখৰৰ শব্দ বনিলে নৰক আৰু 4টা আখৰৰ শব্দ বনিলে নমস্কাৰ। 7 নম্বৰ প্ৰশ্নটো চোৱা। তলৰ শব্দকেইটা সুন্দৰ হাতৰ আখৰেৰে লিখা। এটা শব্দ এবাৰহে লিখিবা। ৰামচন্দ্ৰ, সিদ্ধান্ত, বিশ্বাস, আকৰ্ষণ, এইকেইটা হাতৰ আখৰ সুন্দৰকৈ লিখিব লাগিব। 7 নম্বৰ প্ৰশ্নৰ খ অংশটো চোৱা। তলত দিয়া দফাটি সুন্দৰ হাতৰ আখৰেৰে লিখা। আহোম ৰজাসকলৰ ভিতৰত জয়মতীৰ বৰপুত্ৰ লাই শ্ৰেষ্ঠ আৰু প্ৰতাপী ৰজা আছিল। তেওঁক আমি স্বৰ্গদেউ ৰুদ্ৰসিংহ বুলি জানো। ৰুদ্ৰসিংহই মাকৰ স্মৃতিত নিৰ্মাণ কৰোৱা জয়দৌল আৰু জয়সাগৰ পুখুৰীয়ে তেওঁৰ মাতৃক সদায় অমৰ কৰি ৰাখিছে। এইখিনি সুন্দৰ হাতৰ আখৰেৰে লিখিব লাগিব। 8 নম্বৰটো শ্ৰুতলিপি, যিটো তোমালোকৰ ক্লাছত কৰি দিয়া হৈছে। 9 নম্বৰটো পাঠ পঢ়া আগতেই তোমালোকৰ হৈ গৈছে। প্ৰশ্ন কাকতখন ইমানখিনিয়ে আছিলে। যদি তোমালোকে চেনেলটো প্ৰথমবাৰ চাইছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰিবলৈ নাপাহৰিবা।